প্ৰথমটো খবৰ ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি আজি পুৱা 10:05 এক মৃদু ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য পুনৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য আজি পুনৰ 3.7 প্ৰাবল্যৰ এক মৃদু ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য আজি পুৱা 10:05 অনুভূত হয় এই ভূমিকম্পৰ কম্পন গুৱাহাটী মহানগৰীৰ আশে-পাশে অনুভূত হয় ভূমিকম্পৰ জোকাৰণি আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ পৰৱৰ্তী খবৰ সুন্দৰীৰে ভৰি পৰিব দেশ 3 দশকৰ পাছত এইবাৰ ভাৰতত অনুষ্ঠিত হ'ব মিছ ৱৰ্ল্ড প্ৰতিযোগিতা ভাৰতত অনুষ্ঠিত হ'বলৈ গৈ আছে মিছ ৱৰ্ল্ড 2023 প্ৰতিযোগিতা প্ৰায় 3টা দশকৰ অন্তত ভাৰতলৈ ঘূৰি আহিছে আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ এই গ্ৰেণ্ড ইভেণ্ট ভাৰতে শেষবাৰৰ বাবে 1996 চনত এই প্ৰতিযোগিতাখন আয়োজন কৰিছিল বহু প্ৰত্যাশিত মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ 71 সংখ্যক সংস্কৰণ চলিত বৰ্ষত অনুষ্ঠিত হ'ব ভাৰতত চলিত বৰ্ষৰ নৱেম্বৰ মাহত এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে অৱশ্য প্ৰতিযোগিতাখনৰ চূড়ান্ত তাৰিখ এতিয়াও নিশ্চিত হোৱা নাই পৰৱৰ্তী খবৰ সাৱধান পুনৰ ভয়ংকৰ ৰূপত আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ বিপৰ্যয় আগন্তুক 34 ঘণ্টাত ভয়ংকৰ ৰূপ ল'ব ঘূৰ্ণীবতাহ বিপৰ্যয়ে এই সন্দৰ্ভত দেশজুৰি সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচণ্ড বেগেৰে আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ বিপৰ্যয় আগন্তুক 34 ঘণ্টাত ভয়ংকৰ ৰূপ ল'ব ঘূৰ্ণীবতাহ বিপৰ্যয়ে বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে সতৰ্কতা পূব মধ্য আৰৱ সাগৰত উৎপত্তি হৈছে এই ধুমুহাৰ গোৱাৰ পৰা 820 কিলোমিটাৰ আৰু মুম্বাইৰ পৰা 850 কিলোমিটাৰ দূৰত অৱস্থান কৰিছে এই ঘূৰ্ণীবতাহে আগন্তুক 34 ঘণ্টাত উত্তৰ পশ্চিম দিশে ধাৱমান হ'ব ঘূৰ্ণীবতাহ বিপৰ্যয় প্ৰতি ঘণ্টাত 125 কিলোমিটাৰ বেগেৰে উত্তৰলৈ গতি কৰিছে ঘূৰ্ণীবতাহ বিপৰ্যয়ে ভাৰতৰ লগতে ইৰাণ ওমান আৰু আৰৱ সাগৰত পৰিব ব্যাপক প্ৰভাৱ গোৱা মুম্বাই পৰবন্দৰত জাৰি কৰা হৈছে এলাৰ্ট আৰু মাছমৰীয়াসকলক উপকূললৈ নাযাবলৈ আহ্বান জনাইছে প্ৰশাসনে আগন্তুক 12 জুনলৈকে এই ঘূৰ্ণীবতাহ বিপৰ্যয়ক লৈ সতৰ্কতা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ অসম আৰক্ষীত পুনৰ ব্যাপক ৰদবদল নগাঁৱৰ পিছত এইবাৰ নলবাৰী জিলা একেদিনাই নলবাৰী জিলাৰ 48 জনকৈ আৰক্ষী কনিষ্টবলক বদলি একেখন আৰক্ষী থানাত 3-4 বছৰ থাকিব নোৱাৰিব আৰক্ষী বিষয়াসকল একেখন আৰক্ষী থানাতে 3-4 বছৰ থাকিব নোৱাৰিব কোনো আৰক্ষী বিষয়া নগাঁৱৰ পিছত এইবাৰ নলবাৰী আৰক্ষীত বৃহৎ সালসলনি একেদিনাই নলবাৰীত ৰদবদল কৰা হ'ল 48 জনকৈ আৰক্ষী কনিষ্টবলক 3-4 বছৰতকৈ অধিক বছৰ একেখন আৰক্ষী থানাত নিয়োজিত আৰক্ষী কনিষ্টবলক ৰদবদল এই তালিকাত আছে নলবাৰী ঘগ্ৰাপাৰ বেলচৰ টিহু মুকালমুৱা কমাৰকুচি দৌলাহালকে ধৰি কেইবাখনো আৰক্ষী থানাৰ কনিষ্টবল নলবাৰী আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ নিৰ্দেশত এই আটাইকেইজন আৰক্ষী কনিষ্টবলক বদলি কৰা হৈছে বা ৰদবদল কৰা হৈছে পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা এছআই জোনমণি ৰাভাৰ বাহনত খুন্দিওৱা ট্ৰাক ড্ৰাইভাৰ সুমিত কুমাৰ বৰ্তমান মুকলি আকাশৰ তলত আৰু গুৱাহাটীৰ গণেশগুৰিৰ দুৰ্ঘটনাত নিৰ্দোষী চালকজনক প্ৰেৰণ কৰা হ'ল জেললৈ গণেশগুৰিৰ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছে CCTV কেমেৰাত কিদৰে সংঘটিত হৈছিল গণেশগুৰিৰ পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত কেনেদৰে প্ৰাণ হেৰুৱাইছিল ছাত্ৰী প্ৰিয়া কুমাৰীয়ে উল্লেখযোগ্য যে ৰয়েল গ্লোবেল স্কুলৰ এখন বাছে মহতিয়াই নিছিল এই ছাত্ৰীগৰাকীৰ আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে সঁচাকৈ ৰয়েল গ্লোবেল স্কুলৰ বাছ চালক বিপুল বৰাৰ ভুল আছিল নে এই দুৰ্ঘটনাত নে জাইকাই খান্দি থোৱা গাঁতৰ বাবে মৃত্যু হৈছিল প্ৰিয়া কুমাৰীৰ CCTVৰ ভিজুৱেল অনুসৰি বাছ চালকগৰাকীৰ গাত এক প্ৰকাৰ কোনো ভুল নাছিল কিয়নো জাইকাই যি পানী যোগান আঁচনিৰ বাবে গুৱাহাটীত বৃহৎ গাঁত খান্দি থৈছে
সেই খান্দি থোৱা গাঁতৰ বাবেই ছাত্ৰীগৰাকীৰ স্কুটিখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰে আৰু দুৰ্ভাগ্যবশতঃ ছাত্ৰীগৰাকী বাছখনৰ পাছৰ চকাৰ তলত সোমোৱাই পৰি মৃত্যুবৰণ কৰে। পৰৱৰ্তী খবৰ, কালিকা লাগিছে ভাৰতীয় ৰেলৱেত। উৰিষ্যাত ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পিছত এইবাৰ উৰিষ্যাত পুনৰ এখন যাত্ৰীবাহী ৰেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। দাও দাওকৈ জ্বলি উঠিল ৰেলৰ ডবা। কালিকা লাগিছে নেকি ভাৰতীয় ৰেলৱেত? বিপদ যেন লগ এৰা নাই ভাৰতীয় ৰেলৱেক। এটাৰ পাছত আন এটা দুৰ্ঘটনা। এইবাৰ ৰেলত সংঘটিত হ'ল অগ্নিকাণ্ডৰ ঘটনা আৰু এই ঘটনা সংঘটিত হ'ল উৰিষ্যাতেই। যোৱা 2 জুনত বালাচৰত সংঘটিত হোৱা ৰেল দুৰ্ঘটনাৰ পাছৰ পৰাই এটাৰ পাছত এটাকৈ ৰেল দুৰ্ঘটনা সংঘটিত হৈ অহাৰ মাজতে এইদৰে পুনৰ অগ্নিকাণ্ড সংঘটিত হোৱাত এতিয়া ৰেলৰ সুৰক্ষাৰ দিশটোক লৈ প্ৰশ্ন উত্থাপন হৈছে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা উৰিষ্যাৰ খৰিয়াৰ ৰোড ষ্টেচনৰ সমীপত দুৰ্গী পুৰী এক্সপ্ৰেছ ৰেলখনত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। ৰেলখনৰ B3 AC ডবাৰ ব্ৰেক পেডৰ ওচৰত সংঘটিত হয় এই অগ্নিকাণ্ড। স্থানীয় লোকে প্ৰথমে এই অগ্নিকাণ্ড প্ৰত্যক্ষ কৰে আৰু পৰৱৰ্তী সময়ত ডবাটোৰ ভিতৰত থকা যাত্ৰীসকল বাহিৰলৈ ওলাই আহে। ফলত এক আতংকময় পৰিস্থিতিৰ সূচনা হয়। অৱশ্যে এই অগ্নিকাণ্ডই বিশেষ ক্ষতি কৰিব নোৱাৰিলে। স্থানীয় ৰেল কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীয়ে অতি ততাতৈয়াকৈ জুই নিৰ্বাপন কৰে আৰু ইয়াৰ পাছত নিশা 11 বজাত ৰেলখন পুনৰ লক্ষ্যস্থানলৈ ৰাওনা হয়। মন কৰিবলগীয়া যে চলিত মাহত প্ৰায় এটা সপ্তাহতে সংঘটিত হ'ল 4টাকৈ ৰেল দুৰ্ঘটনা। 2 জুনত বালাচৰৰ ভয়াৱহ ৰেল দুৰ্ঘটনাৰ পাছত ক্ৰমে 5, 7 আৰু 8 জুনত ক্ৰমে ঝাৰখণ্ড, অসম, মধ্যপ্ৰদেশ আৰু উৰিষ্যাত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা।